আজি সৰু মাইনা কাপোৰযোৰ অৰ্ডাৰ কৰিছিল অনলাইনৰ পৰা মিছোৰ পৰা। কাপোৰটো কেনেকুৱা মই আপোনালোকক দেখাই আছে, আপোনালোকে চাই থাকিব। এটা অনলাইনৰ পৰা কাপোৰ, কাৰণ কেতিয়াবা বেয়া কাপোৰ পায়, সেইটো কাৰণত মই মোবাইলত ৰেকৰ্ড কৰি লৈছোঁ। আপোনালোকে চাব, মই আনবক্সিং কৰি আপোনালোকক দেখাই আছে। এইটো কাপোৰটো কেনেকুৱা হয়, কালাৰটো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব। কাৰণ এই সময়ত যদি কাপোৰ অৰ্ডাৰ নকৰে তেতিয়াহ'লে আৰু পূজাৰ ওচৰত আহিলে বহুত টাইম লাগে, বহুত সময় লয় আৰু কেতিয়াবা নাপায়ে। সেইটো কাৰণত দেৰি কৰি পাৱাৰ কাৰণে আমি আগতীয়াকৈ অৰ্ডাৰ কৰিছে। পূজাৰ কাৰণে সময় আছে, কিন্তু এতিয়াই আগতীয়াকৈ লৈ থৈছে। কাপোৰটো কেনেকুৱা কালাৰ আপোনালোকে কমেণ্ট কৰি জনাব। এইটো চাওক, কাপোৰটো মই আনবক্সিং কৰি আছে। কেমেৰামেন নাই, নিজে অকলে কৰিব লাগে, এইটো কাৰণত মই ভালকৈ দেখাব পৰা নাই। এইটো কাপোৰটো শৰ্ট টাইপৰ, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। কাপোৰটো সৰু মাইনাৰ কাৰণে, সেইদিনা